হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালনে? আৰু সকলোৱে পূজা চোৱা হ'লনে বাৰু? আৰু এতিয়া মই এটা বিশেষ জেগালৈ গৈ আছোঁ আৰু গৈ থাকোঁতে ভাবিলোঁ যে মই এটা ভিডিঅ' বনাওঁ আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোককনো মই ক'ত যাওঁ তাকেই দেখুৱাবলৈ চেষ্টা কৰিম অলপমান। তেন্তে আহক মই ক'লৈ যাওঁ আপোনালোকক দেখুৱাওঁ। এয়া আহি পাই গ'লোহি মই এতিয়া। আৰু ক'ত আহিছোঁ আপোনালোকে চাগে ধৰিব পাৰিছে। যিসকলে ইয়ালৈ আহিছে তেওঁলোকেতো নিশ্চয় ধৰিব পাৰিছেই। আপোনালোকে যদি আহিব বিচাৰে ডাইৰেক্টো আহিব পাৰে আৰু আগতীয়াকৈ টেবুল বুকো কৰিব পাৰে। যদি বুক কৰি আপোনালোকক টাইম শ্লট দিব, সেইমতে আপোনালোকে আহিব পাৰে। আৰু এতিয়া ভিতৰত গৈ চাওঁ কি হয়। তেনেহ'লে চাউল নেক্সট কি ল'বা? নেক্সট তোমাৰ লগত কিবা ভাল চাউল থাকিলে সেইটো লওঁ। মোৰ মন নাই আজি ডাল মন নাই নেকি আৰু? আজি অলপ বেলেগ ট্ৰাই কৰিম। আচ্ছা, ভেজৰ মিক্স ভেজ ল'বা নেকি? অলপমান পানীৰ লওঁ। মিক্স ভেজ লোৱা। মিক্স ভেজ ট্ৰাই কৰোঁ। অলপমান বেছি লওঁ। যিহেতু মই অলপ ডাইটত আছোঁ। আচ্ছা, পনীৰ দুটা পিচ লওঁ। পনীৰ অলপ বেছি ফেট থাকে, এটা পিছে হৈ যাব। লৈছোঁ আৰু দুটা। আনলিমিটেড ল'ব পাৰি, যিমান মন যায় মানে। কিন্তু মই অলপ ডাইটত আছোঁ আৰু। আচ্ছা আচ্ছা, ভাবিও আহিছোঁ। বেৰছ আপুনি কি ল'ব এতিয়া? তাকে চাই আছোঁ কি ল'ম। এইটোকে লওক। বাটাৰ চিকেন আজিকালি ইমানে আৰু অলপমান চিকেন ল'ম আৰু। চিকেন ল'ব। আচ্ছা আচ্ছা আচ্ছা, ঠিক আছে দিয়ক। ঠিক আছে। নৰ্মেল চাউল মিক্স ভেজ বেছি কম হ'ল নেকি? নন ভেজ ক'ত আছে ভাই? আৰু নন ভেজ তাত আছে নেকি? গোটেই কেছ কৰি দিলে নি? কেক কৰি দিয়া, কেক কৰি দিয়া। আৰু কি ল'বা?
বাটাৰ চিকেন ৰিফিল হৈ আছে ৰিফিল হৈ আছে, মই নতুনটো লওঁ, গৰম গৰম চলে আছে বোলে। মই লৈ আছোঁ। ইয়াত আছিলে চাৰ্ক আছিলে, চাৰ্ক খাব পাৰিলে বনাই চাৰ্ক ৰেবিট ডিজাৰ্টত বহুত আইটেমছ আছিল, কিন্তু মই অকল আইচক্ৰীম আৰু ফ্ৰুইটছে লৈছিলোঁ। আৰু লাষ্টত সুধিছিল যে আমাৰ কিবা চেলিব্ৰেশ্যন আছে নেকি, যিহেতু মোৰ হাজবেণ্ডৰ নৱেম্বৰত বাৰ্থডে আছে আৰু সেইবাবে ভাবিলোঁ যে আমি প্ৰি বাৰ্থডে চেলিব্ৰেশ্যন কৰাৰ কথা, সেইকাৰণে তাতে আমি ক'লোঁ যে বাৰ্থডে আছে বুলি, আৰু সিহঁতে আমাক ধুনীয়াকৈ চেলিব্ৰেশ্যন কৰাই দিলে। अभी तो कभी से शुरू हुई तो भाई यही तो एंट्री ही हुई है। Hey guys, ৰুম আহি পোৱা অলপ টাইম হৈ গ'ল। ৰুমলৈ আহি মেলি ফ্ৰেছ হ'লোঁ, ফ্ৰেছ হৈ মেলি এতিয়া অলপ পঢ়িছোঁ আৰু ভিডিঅ'টো এণ্ড কৰোঁ বুলি আহি পালোঁ। এপচিলেট বাৰ্বিকিউলৈ গৈ বহুত বেছি ভাল লাগিলে আৰু লকডাউন হোৱাৰ পৰা ৰুমটো মানে বন্ধ হৈ আছিলে, আমি ঘৰলৈ গুচি গৈছিলোঁ আৰু আজি বহুত দিনৰ মূৰত ৰুমটোলৈ আহিছোঁ। ৰুমটো মানে আজি আহি পাই যিটো অৱস্থা হৈ আছে, ৰুমটো বহুত চাফা কৰিবলগীয়া হ'ল আৰু বহুত চাফা তাফা কৰি মেলি ভাগৰ লাগিলে, মানে বহুত চাফা তাফা কৰিবলগীয়া হৈ গ'ল আৰু এতিয়া বহুত বেছি ভাগৰ লাগিছে, বহুত টায়াৰ্ড ফিল কৰিছোঁ। ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু লগতে সকলোৱে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। এতিয়ালৈ বাই বাই।